নমস্কাৰ, আসসালামু আলাইকুম। আজি মই বাদাম আৰু সৰিয়হ পেষ্টৰ ৰেচিপি এটা লৈ আহিলোঁ আৰু চিকেন গ্ৰেভিটো সকলোৱে জানে। বাদামৰ এইটো ৰেচিপি যিসকলে বনাই পোৱা নাই আপোনালোকে টেষ্ট কৰি চাব। ইয়াৰ বাবে মই বাদাম, সৰিয়হ, জলকীয়া, আদা, ইচ্ছা কৰিলে নহৰু দিব পাৰে, এইখিনি মই দি লৈ পটাত পিচি লৈছোঁ। পটাত পিচিলে মই বেছি সোৱাদ পাওঁ যেন লাগে, ভাল লাগে মিক্সিতকৈ। এয়া মই পটাত পিচিবলৈ সেইখিনি পিচি ল'লোঁ আৰু এইফালে মই পিঁয়াজখিনি চিকেনৰ বাবে ভাজি ল'লোঁ। ইয়াত মই মছলাৰ ভিতৰত জালুকৰ গুড়ি, জিৰা গুড়ি, ৰহুন, জলকীয়া, আদা পেষ্ট, তাৰপিছত মিট মছলা, জিৰা মছলা, চিকেন মছলা গোটেইখিনি দি ভালদৰে মই এইখিনি বহাই দিছোঁ। ইয়াত মাত্ৰ মই অলপ বেলেগকৈ সৰিয়হৰ পেষ্ট অলপমান এচামুচ দি দিছোঁ। পিঁয়াজ আৰু সৰিয়হৰ পেষ্ট মিলি এটা বেলেগ সোৱাদ হয়। এয়া আমাৰ চাটনিও ৰেডি হৈ গ'ল। বহুত সোৱাদ লগা হৈছিল। যিসকলে খাই জানে বাদামৰ চাটনি বহুত টেষ্ট লগা। আপোনালোকে ঘৰত খাবলৈ অনা বাদামৰ পৰাও পেকেট বাদামৰ পৰাও বনাব পাৰে, বাকলিটো এৰুৱাই ল'ব। এয়া আমাৰ চিকেনো ৰেডি হৈ গ'ল। চিকেন খাবলৈ ধুনীয়া হৈছিল। মই যে বনাইছোঁ এই বুলি কোৱা নাই, আপোনালোকে এনেকৈ বনালে সোৱাদ হ'ব, নৰ্মেলি বনালেও সোৱাদ হ'ব। ৰুটি, ভাত, পোলাও সকলোৰে লগত ট্ৰাই কৰিব বাৰু। এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব।